সেই বন্ধুসকল, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া তলাতল ঘৰৰ পৰা ওলাই আহিছোঁ জয়সাগৰ পুখুৰীৰ কাষত থকা জয়দৌললৈ। ইয়াৰ আগতে তলাতল ঘৰৰ ভিডিঅ' আপোনালোকক দিয়াই আছে, আপোনালোকে চাই বহুত মৰম দিছে। মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ পাই থাকিব এই চেনেলৰ যোগে। এতিয়া আমি উপস্থিত হৈছোঁহি জয়দৌলত। খুব উৎসৱমুখৰ এটা ভাল লগা মনোমোহা পৰিৱেশ ইয়াত। আপোনালোকে নিজান মতে থাকিবৰ কাৰণে এটা ভাল পৰিৱেশৰ সৃষ্টি হয় ইয়াত। যদি আহে বন্ধুসকল, আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিছোঁ। আপোনালোকক আমি জয়দৌলৰ চাৰিওকাষে দেখুৱাব চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব। এয়া আপোনালোকক দেখুৱাইছোঁ চাৰিওফালৰ পৰিৱেশটো। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া হৈছে জয়দৌলৰ ভিতৰৰ অংশ আপোনালোকক দেখুৱাব আমি চেষ্টা কৰিছোঁ। ভিতৰতো কিবা সুৰংগৰ নিচিনা, ওপৰলৈ দৌলটো আছে, তলটো কিবা সুৰংগৰ নিচিনা। ইয়াত ভিতৰত তেনেকৈ একো নাই, অকল বনাই থোৱা আছে। প্ৰতিচ্ছবিও একো নাই, অকল লাইট এটা জ্বলাই থোৱা আছে। লাইটটো দেখিছোঁ, মোৰ ভয় লগা নিচিনা লাগিছে অলপ। ওলাই যাওঁ বাহিৰলৈ। এয়া বন্ধুসকল, আপোনালোকক দেখাইছোঁ বাহিৰৰ পৰিৱেশ। বাহিৰৰ পৰিৱেশটো বন্ধুসকল ইমানেই ধুনীয়া, আপোনালোকক মই মুখেৰে কৈ একো প্ৰকাশ কৰিব নোৱাৰিম। আপোনালোক যদি জয়দৌললৈ আহে অন্ততঃ বাহিৰৰ পৰিৱেশটো ভাল পাব বুলি মই আশা কৰিছোঁ বন্ধুসকল। খুব সুন্দৰ এটা পৰিৱেশ বন্ধুসকল। যদি আপোনালোক অহা নাই অন্ততঃ এবাৰ আহক জয়দৌললৈ। খুব নিস্তব্ধতা এটা পৰিৱেশ, শান্তিমৰে বহি আপুনি নিজকে ৰিলেক্স কৰিব পাৰিব। ইয়াৰ কাষতে আপোনাক মই ইয়াৰ আগতে ভিডিঅ' দি থোৱা আছে। জয়সাগৰ পুখুৰী জয়দৌলৰ কাষতে লাগি আছে জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ কাষতে এখন ৰিজৰ্টো আছে। আপোনালোক যদি আহে তাতে কিবাকিনি খাব মেলিব পাৰিব। আৰু পুখুৰী ফুৰিবৰ কাৰণে তাৰ ৰিজৰ্টতে আপোনাৰ বুট চুট ব্যৱহাৰ কৰিব পাৰিব। ভাল লাগিব যদি আপোনালোক আহে বন্ধুসকল। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে মৰম দিয়াৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। খুব মৰম দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ মৰম চেনেহ যদি দি থাকে, ভাল ভাল ভিডিঅ'সমূহ মোৰ চেনেলৰ দ্বাৰা পাই থাকিব বন্ধুসকল। আৰু ভিডিঅ'সমূহ যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ এই জয়সাগৰ পুখুৰীৰ কাষত থকা জয়দৌলৰ ভিডিঅ' ইমানেই। যদি